আপোনালোকক কি খবৰ জনাবচোন। কালি গাঁৱত ঘূৰাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে আজি আকৌ দিনৰ হাতত কেমেৰা উঠাই লৈছোঁ। আপোনালোকৰ ভালনে খবৰ জনাবচোন। আপোনালোকে ভালে থকাটোৱে চিন্তা কৰোঁ। আপোনালোকৰ খবৰবিলাক মই লওঁ, মোৰ খবৰ আপোনালোকেও ল'ব সময় পুৱাই দেই। খবৰবোৰ ল'ব। আপোনালোকে কেনেকুৱা পানী উঠাইছিলোঁ, বৰ্তমান পানী পৰিয়ে গ'লগৈ। চাব, মই আপোনালোকৰ খবৰ ল'ম, আপোনালোকে মোৰ খবৰ ল'ব। তেতিয়াহে আমাৰ দেশৰ উন্নতি, দেশৰ ভাল হ'ব। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই দীপাঞ্জলীয়ে মোৰ দীপাঞ্জলী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত কি কৰি আছে আপোনালোকে চাওঁগৈ। আমাৰ ঘৰত আজি তাঁত বাতি কৰিছে চাদৰ। ইফালে দুজনীয়ে তাঁত বাতি কৰি চলাই আছে। চাদৰ লগাইছে। আমাৰ অসমীয়া সমাজৰ এয়া পৰম্পৰা। এঘাৰটা মানতে 10টা মানতে যাব লাগিছিল। মানুহ 3জনী বেছি নহয় নহয়। ৰ'ব নহয়, টাইমৰ কথা আছে। খবৰৰ কাৰণে প্ৰস্তুত হৈছে। সকাম এটা আছে, তাৰ কাৰণে সকলোৰে দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাঁতৰ পৰা অহাৰ পিছত প্ৰেৰণা পাম, সাহস পাম। ঠিক আছে, চাই থাকক ভিডিঅ'সমূহ। দাইলতে বিলাহী এটাও কাটি দিছোঁ। একদম চিম্পুলকৈ বনাম দাইল। ধনিয়া পাত দিম। দাইলটো উঠাই লওঁ। এতিয়া আপোনাৰ সৰুৱা লুটিকেইটা কাটি লওঁ। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব শেষলৈকে। ভিডিঅ'বিলাক চাব দেই আপোনালোকে। আপোনালোকৰ লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'সমূহ। আলু কাটি লওঁ। আজি আমাৰ ওচৰৰ গাঁৱত নামঘৰ প্ৰতিষ্ঠা আছে, তালৈও নিমন্ত্ৰণ কৰিছিলে। যাওঁ নাযাওঁ হেৰি কৰিম। তাৰপাছত ৰাতিকৈ আকৌ ভাওনা আছে। যদি যাওঁ আপোনালোকক ভাওনাৰ কিছু অংশ দেখাবলৈ চেষ্টা কৰিম। আমাৰ গাঁৱলীয়া মানুহৰ ভাওনাবিলাক কেনেকুৱা হয় আপোনালোকক দেখাম। জীৱনত মানুহে কিছুমান কাম শিকিবলৈ চেষ্টা কৰিব লাগে। সংসাৰ গঢ়িব লাগে আৰু সংসাৰ গঠন কৰাত ঠক পৰি সংসাৰ ভাঙে। নিলজ্জজনক ঘৃণাজনক কথা হৈছিলে। আপোনালোকে এই বিষয়টোৰ ওপৰত দৃষ্টিভংগীৰে চাব আৰু কমেণ্ট কৰিব। ঠিক আছে, চাই থাকক। আলুখিনি তেল দিছোঁ। আলুখিনি সৰিয়হ
পিচিছোঁ মাছৰ লগত বনাবলৈ। এই বগা সৰিয়হ দি মাছ বনাম। মাছ গৰম আহিছে নহয়। পুদিনা আৰু অকণমান নৰসিংহ পাত আছে। ইয়াত আকৌ তেতেলী টেঙা দি দিম। ইয়াতে সৰিয়হ মাছে বনালোঁ বিলাহী দি। পুদিনা চাটনি, এয়া সৰিয়হ মানে দেখাম। ঠিক আছে। আজি দুপৰীয়া থালিখনত আছে এয়া হ'ল দাইল, এয়া হ'ল সৰিয়হ মাছ দি বনোৱা চৰচৰি, এয়া পুদিনা চাটনি, আলু চব্জি, কচু তৰকাৰী আৰু এয়া খাৰৰ চব্জি আৰু এইফালে মাছ ফ্ৰাই। ভাতৰ দুপৰীয়া থালিখনৰ আমি জুতি লওঁ, আপোনালোকে চাওক। দুপৰীয়া ভাত সাজত মই জুতি লগাই বনাইছোঁ। চাওক কি বনাইছে দেখিলে নহয়। এতিয়া খাই লওঁ, আপোনালোকক পুনৰ লগ পাম। এইখন হ'ল দুপৰীয়া থালি, দাইল, মাছৰ চৰচৰি, মাছ ফ্ৰাই, পুদিনা চাটনি, আলু চব্জি, এইফালে কচু তৰকাৰী, এইফালে খাৰৰ ভাত দি ভজা খাৰ। ভাতকেইটা খাই লওঁ, খাই বৈ লৈ আকৌ পুনৰ আপোনালোকৰ লগত লগ হ'ম। চাই থাকিব ভিডিঅ'সমূহ শেষলৈকে। কালি গাঁৱৰ পৰা আহোঁতে বগৰী লৈ আহিছিলে, কিন্তু বগৰী খোৱা নহ'লে। আজি সময় নাপালোঁ, বোৱাৰীহঁত নাছিলে ঘৰত, চাৰিআলি গৈছিলে আৰু সেইকাৰণে ময়ে ভাত বনাবলগীয়া হ'ল। আৰু ভাত খোৱা টাইমত বগৰী খোৱাটো নহয়। গতিকে আমি গাঁৱত বাস কৰা মানুহ, গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হোৱা, আৰু সেইকাৰণে আমি ঘৰত বোৱা কাপোৰেই পিন্ধা হয়। বোৱা কাপোৰ পিন্ধা হয়। আপোনালোকে ভিডিঅ'সমূহ শেষলৈকে চাব, লাইক কৰিব আৰু কমেণ্ট কৰিব দেই। ঠিক আছে। চাও এয়া কুকমেন চাও বনি আছে সন্ধিয়া নাস্তা। এজনী ভতিজা ছোৱালী তাই বনাই আছে চাও বনত পাকৈত একো বস্তুতে পেলাবলৈ নোৱাৰে। এয়া চাও বনি আছে। এয়া বনোৱাৰ পিছত আমি চাও খাম। আৰু এইফালে মই আচাৰ তৈয়াৰ কৰি আছোঁ, জলকীয়া আচাৰ কাটি লৈছোঁ, সৰিয়হ দি পেলাই বনাম। পকা জলকীয়া, জলকীয়া, এই সৰিয়হ আচাৰ বনাম। কেনেকৈ বনাওঁ আপোনালোকক দেখাম, চাই যাব। পকা জলকীয়া কাটি আছোঁ, আচাৰ বনাম। মোবাইল থ। কেমেৰা কৈছোঁ ন, তই ভিডিঅ'বিলাক উল্টা পুল্টা হয় ৰংগলে জানো। ওপৰত অকণমান ভাগ কৰি দিলে হ'ল চবকে। এয়া জলকীয়া আৰু সৰিয়হখিনি পিচি ল'লোঁ। জলকীয়া আৰু সৰিয়হখিনি আচাৰ বনাই অলপ ভাজি লৈছোঁ। অকণমান ভাজিব লাগিব, হৈ গৈছে প্ৰায়। সৰিয়হটো পিছোঁতে
আপোনালোকে পানী দি নিপিচিব। ইয়াত পানীৰ ব্যৱহাৰ একদম নকৰিব। সৰিয়হটো মই ভিনেগাৰত ভিজাই থৈছোঁ। ভিনেগাৰতে ভিজাই আকৌ ভিনেগাৰতে দি পিচিছোঁ সৰিয়হটো। এয়া হৈয়ে গ'ল, সৰিয়হ হৈয়ে গ'ল। আপুনি চাওকচোন কেনেকুৱা ধুনীয়া হৈছে। পকা জলকীয়া আৰু সৰিয়হ। চাব ভিডিঅ'টো। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাব। ঠিক আছে, লগ পাই থাকিম।